ওয়েলকাম টু বেক মাই ইউটিউব চেনেল। আৰু গাইজ মই আজি আপোনালোকক এটা নতুনকৈ ভিডিঅ' দিব ওলাইছোঁ আৰু আপোনালোকে মই দেখুৱাই আছোঁ। আৰু মই বগৰীৰ তলতে এনেকৈ আছোঁ। আমাৰ এডাল হৈছে বগৰী গছ আৰু যাতে বগৰী ফুলিছে। বগৰীৰ যিটো ফুলত এটা গোন্ধ, তাৰমানে ইমান এটা ধুনীয়া গোন্ধ আৰু ইমান এটা ভাল লাগে। আৰু বেছি দিন নাই, বগৰীটো এতিয়া বৰ্তমান ফুলিছেহে জাষ্ট। আৰু কেইদিনমান পাছত হয়তো বগৰীটো ফল ওলাব, তাৰপাছত ডাঙৰ হ'ব, তাৰপাছত পকিব, তাৰপাছত খাবলৈ টাইম হৈ যাব। আৰু আপোনালোকক মই গাইছ এটা ভিডিঅ' দিব খুজিছোঁ। ভিডিঅ'টো তাৰমানে অতি ভাল লগা আৰু তাৰমানে ভাল মানে মই তাৰমানে এটা ভিডিঅ' কেনেকুৱা ভিডিঅ' দিবলৈ ওলাইছোঁ। তাৰমানে আপোনালোকক মই সকলোখিনি কথা ক'ম। তাৰমানে মই আমাৰ ঘৰত দুটা ৰজা আনিছোঁ আৰু ৰজা দুটাকো মই আপোনালোকক দেখুৱাম। আৰু কি ৰজা বা কি বস্তুক মই ৰজা বুলি কৈছোঁ আৰু আপোনালোকে গম পাব। আৰু বস্তুটোৰ নামটো আৰেদি যায়, সেইটো কাৰণে ৰজাৰ দৰে বস্তু। তাৰমানে সেই দুটা বস্তু দেখিলে কিছুমান মানুহ বহুতে ভয় কৰে, কিন্তু সেই দুটা কি বস্তু মই আপোনালোকক গোটাইখিনি দেখুৱাম। মই আপোনালোক তাৰে আগতে আমাৰ এইখিনি আপোনালোকে জানে, আমাৰ এইখিনি জেগাৰ ভিউটো অকণমান বহুত ভাল লাগে। আমাৰ এইখিনি খেতি পথাৰ আছে, সেইটো কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ খেতি পথাৰৰ কিছুমান ভিউখিনি আপোনালোকক দেখুৱাই দিছোঁ। আৰু তাৰ পৰিমতে আজি বতৰটো বৰ ধুনীয়া অৱশ্যে। ৰাতিপুৱা বৰষুণ হৈছিল আৰু কিন্তু বৰষুণ হৈ আছিল, আপোনালোকে গমেই পায়। সেইটো কাৰণে আৰু ধানৰ তাৰমানে কালাৰবোৰো বৰ ধুনীয়া লগা হৈছে, তাৰমানে ভিউটো বৰ সৌন্দৰ্য হৈছে। আৰু ওপৰৰ যিবিলাক মেঘ আছে, মেঘবোৰৰ দৃশ্যবোৰ তাৰমানে ইমান এটা ধুনীয়া আৰু ৰ'দ নাই, তাৰমানে ঠাণ্ডা এটা হাৱা আহি আছে। তাৰমানে এনেকুৱা এটা বহুত ভাল লাগে আৰু নিজকে। আৰু ফাইনেলি আপোনালোকক মই যি দুটা বস্তু মহাৰাজা ৰজা আনা বুলি কৈছিলোঁ, সেই দুটা বস্তু আপোনালোকক দেখুৱাই দিছোঁ। এই দুটা দেখিছেনে, বগা কি বস্তু আপোনালোকে দেখিছে? এই দুটা হৈছে কি বস্তু আপোনালোকে গমেই পাইছে। এই দুটা হৈছে আপোনালোকে গমেই পাইছে, ৰাজহাঁহ হয় এই দুটা। তাৰমানে মোৰ এটা বহুত তাৰমানে মৰমীয়াল বস্তু হয় এই দুটা, সেইটো কাৰণে মই কিনি আনিছোঁ। আৰু মোৰ তাৰমানে আগতেও আছিলে দুটা, থাকিলে সেই দুটা কি হ'ল মই আপোনালোকক কথাখিনি কৈ দিম। তাৰমানে এনেকুৱা ঠাণ্ডা ছিজনতে তাৰমানে মই চাংচাৰিৰ পৰাই আনিছিলোঁ কিনি। সেই দুটাও বহুত মৰম লগা হাঁহ আছিল। সেইটো কাৰণে মই তাৰমানে বহুত দিন মূৰত বিচাৰি এনেকৈ তাৰমানে চাই পেলাই পাই পেলাই মই পৰহি দিনাখনে আনিছোঁ কিনি পিনে। এইবাৰ এই দুটা হ'ল বগা হ'ল, আগৰ দুটা অলপ পখৰা আছিল, ধুনীয়া লগা আছিল, মৰম লগা। মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰমানে সেই দুটা আগৰ দুটা তাৰমানে এটা ঠাণ্ডা দিনত কুকুৰে তাৰমানে লৈ গৈছিল এটাতো আমি খালোঁৱেই ঘৰত। কিন্তু ৰাজহাঁহৰ মাংসটো খাবলৈ বৰ ধুনীয়া আৰু বৰ মজা লাগে। আৰু দেখাত তাৰমানে এনেকুৱা তাৰমানে লাগে নিজক খাব মন নাযায়, এতিয়া বহুত মৰম লগা বস্তু। তাৰমানে এনেকুৱা হ'ল তাৰ লগৰ এটাতো কুকুৰে খাই দিয়াৰ পিছত তাৰমানে এটা হাত নাথাকে। সেইটো কাৰণে আমি আৰু উপায় নাই, ঘৰত অলপমান কৰ্ম কৰি দিলোঁ। কৰ্ম কৰাৰ পিছত সেইটো আমি খালোঁ। এইবাৰ মই দুটা আনিছোঁ, চাওঁ আৰু কিমান দিন আৰু কেইটা হয় ইয়াৰ পৰা। আৰু আপোনালোকক মই আনিছোঁ যাতে আপোনালোকক ছাৰপ্ৰাইজ দিম। যেনেকুৱা ৰাজহাঁহৰ কণী বহুতে দেখা নাই, বা ময়ো দেখা নাই বিশেষকৈ ৰাজহাঁহৰ কণী কেনেকুৱা। আপোনালোকক যেতিয়া আমাৰ ঘৰ এই ৰাজহাঁহে কণী পাৰে, মই আপোনালোকক দেখুৱাই দিম কেনেকুৱা আৰু কিমান ডাঙৰ কণী পাৰে। মানুহে কিছুমানে কয় ৰাজহাঁহৰ কণীটো বহুত ডাঙৰ হয় বুলি, মানুহে কয়, কিন্তু ৰাজহাঁহৰ কণী বহুত ডাঙৰ হয়। কিন্তু ডাঙৰে হয় না সৰুৱে হয় না বহুত কিবা বেলেগে হয়, মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম যাতে ভালে থাকে বা ভালে কুশলে থাকে সিহঁতক। আৰু মই কিন্তু সিহঁতক বহুত যত্ন কৰোঁ। আৰু মই কিছুমান বস্তু পুহিলে তাৰমানে বহুত মৰমতে ৰাখোঁ। হাতলৰীয়া হৈ যায়, হাত তাৰমানে মাতিলে আহে বা যিকোনো বস্তুৱে। মই ছাগলীও এটা আছে, আমাৰ ছাগলীটো তাৰমানে এনেকুৱা আছিল। তাৰমানে ফাৰ্ষ্ট টাইম তাৰমানে মই আনাতে তাৰমানে অহা নাছিল, যেতিয়া মই লালনতে নিজে আৰু তাৰমানে আমি যি খাওঁ তাকো সেই দিব লাগে। এই তেনেকুৱাই ৰাজহাঁহ দুটাক সেনেকুৱাই পৰিস্থিতি হ'ব। এই দুটা চাওকচোন আপোনালোকে, কি ধুনীয়া এটা ভাল লাগে। বগা ৰাজহাঁহ বুলি ক'লে তাৰমানে কি ঘৰৰ ৰজা। আৰু তাৰমানে সিহঁতৰ কোনোবা চোৰ ডকাইত আহিলেও কিছুমান ছেফটি ৰাতিৰ কাৰণে বা সাপ ভেকুলীৰ কাৰণে ৰাজহাঁহ পুহিলে ছেফটি। সাপ ভেকুলী আহিলেও সিহঁতে খাই পেলাই, বা কোনোবা ৰাতি যদি মানুহ আহে তাৰমানে চাউণ্ডটো দিয়ে। চাউণ্ডটো এটা এনেকুৱা চাউণ্ড, তাৰমানে কাষত যদি ওচৰৰ পাছৰৰ মানুহ থাকে তাৰমানে সিহঁতেও শুনা পাব যে ইমান ডাঙৰ চাউণ্ড যে কিবা এটা চোৰ ডকাইত বা কিবা এটা হৈছে। ৰাজহাঁহ থাকিলে এই এটা ভাল, বা ৰাতি চোৰ ডকাইত আহিলে তাৰমানে শব্দটো আগে সিহঁতে দিয়ে, বা কাষেদি গ'লে সিহঁতে গম পায় না, তাৰমানে আৱাজটো বহুত জোৰত দি দিয়ে, তেতিয়া গম পায় যে কোনোবা আহিছে। এই যেনেকুৱা এটা কুকুৰ পুহিলে যেনেকুৱা এটা, এই ৰাজহাঁহৰো সেনেকুৱাই হয়। কুকুৰ এটা পুহিলে চোৰটোৰ আহিলে ভুকাই না, এই ৰাজহাঁহটো তাৰমানে কাষেদি যদি কোনোবা মানুহ গৈছে তাৰমানে আটা ভাৰি দিব বা চিঞৰি দিয়ে। সেইটো কাৰণে
মই আনিছোঁ। আৰু আপোনালোকক যদি কোনোবা ভাল লাগে বা নিশ্চয় পুহিব চেষ্টা কৰিব, পুহিলে ভাল, এইগিলা বস্তু পুহিব লাগে, হাঁহ কুকুৰা বা পুহিব লাগে, মই সেইটো নকওঁ। বা আপোনালোকে এইটোও নাভাবিব যে মই কিনি আনি পেলাই ভিডিঅ'টো বনাই পিনে আপোনালোকক দেখুৱাই আছোঁ, কিন্তু সেইটো নহয়। হয়তো আজিকালি বহুতে নানানটা ধৰণৰ ভিডিঅ' বনায়, সেইটোক লৈ আমি কোনো বেয়া হেৰি নকৰোঁ। এইটো আনিছোঁ বা দেখাইছোঁ, কিছুমানেতো খাৱা ভিডিঅ' কিবা ভিডিঅ' সেইটোতো চবেই কৰিব, আমিও নানানটা ভিডিঅ' কৰিব পাৰোঁ, কিন্তু তাৰে মাজতে আমি সেইবিলাক ভিডিঅ' নকৰোঁ, আল্টু ফাল্টু ভিডিঅ' নকৰোঁ। বা মই আনিছোঁ বা পুহিব লাগে বা মোৰ মৰমীয়াল বস্তু হয়, সেইটো কাৰণে মই আনিছোঁ, আপোনালোকক দেখুৱাইছোঁ। কিন্তু নাছিল, মই সেইটো কাৰণে মোৰ ঘৰত নাছিল, আগতে দুটা আছিল, মোৰ বৰ ইচ্ছা, মই সেইটো কাৰণে মই আনিছোঁ। আৰু এটা আনি পেলাই আপোনালোকক মই ভাবিছোঁ এটা ভিডিঅ'ই বনাই দিওঁ। আৰু আপোনালোকে জানিছে ৰজা বুলি কোৱাৰ লগে লগে এই দুটাই বস্তু হয় মহাৰজা বৰ চাউণ্ড, আৰু নামো হৈছে ৰাজহাঁহ বুলি ক'লে বহুত আৰু বহুতৰ প্ৰিয় বস্তু। কিন্তু ৰাজহাঁহটো বহুত মানুহে ভাল পায়, বিশেষকৈ এইবিলাক হাঁহতকৈ কিন্তু ৰাজহাঁহটো তাৰমানে মৰমীয়াল, তাৰমানে দেখাত ভাল লাগে। এতিয়া মোৰ তাত দুটা আছে, দুটাৰ পৰা হয়তো 10টা হ'ব পাৰে, 15টা হ'ব পাৰে, তাৰমানে এনেকুৱা তাৰমানে মৰম লগা বস্তু, তাৰমানে বহুত ভাল লাগে, তাৰমানে একদম ধুনীয়া হৈ থাকে জেগাখিনি, কিবা ধুনীয়া। ৰাজহাঁহ বুলি ক'লে এটা ভাল লাগে ৰাজহাঁহ, সেইটো কাৰণে মই আনিছোঁ। আৰু মোৰ বেলেগৰ কথাটো মই একচুৱেলি মই ক'ব বিচৰা নাই, কিন্তু মোৰ কাৰণে কিন্তু প্ৰিয় বস্তু, মই বহুত ভাল পাওঁ, মই বহুত ছাপোৰ্ট কৰি দুইটা বস্তুকে, দুইটা বুলি কওঁতে আজি দুটা আছে, কালি বেছি হ'ব। আৰু গাইজ মই আপোনালোকক ক'লোৱে যে ৰাজহাঁহৰ কণী কেনেকুৱা, হয়তো বহুতে দেখিছে বা যিসকলৰ ৰাজহাঁহ আছে বা সেইসকলে দেখিছে ৰাজহাঁহৰ কণী কিমান ডাঙৰ, কিমান সৰু বা কেনেকৈ হয়। মই আপোনালোকক নিশ্চয় চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত, যেতিয়া হাঁহে কণী পৰে আমাৰ ৰাজহাঁহকেইটাই, তেতিয়া মই আপোনালোকক সম্পূৰ্ণ কণী কেনেকুৱা হয় কেনেকুৱা নহয় মই আপোনালোকক দেখুৱাম। বা সেইটো মই আপোনালোকক যেনেকুৱা আমাৰ এই লোকেল যিবিলাক পাতি হাঁহ আছে, পাতি হাঁহে কণী পাৰে, আমি পাতি হাঁহৰ লগত উমনিটো বা চানা ফুকাব নিদিওঁ, বা মুৰ্গীৰ লগত বহাই দিওঁ, মুৰ্গী চানা ফুকাই ওলাই লৈ আহে। কিন্তু এই হাঁহটো কেনেকুৱা, মই শুনা মতে কিন্তু ইহঁতে নিজে কণী পাৰি নিজে চানা ফুকাই পিনি লৈ আহে বুলি মই শুনিছোঁ, কিন্তু আজিলৈকে দেখা নাই। একচুৱেলি হয় কথাটো, মই যাৰ তাৰ পৰা আনিছোঁ সিহঁতেও কৈছে নিজে কণী পাৰি নিজে চানা ফুকাই লৈ আহে, যেনেকুৱা আমাৰ লোকেল পাতি হাঁহকেইটা আছে, পাতি হাঁহে কণী পাৰি পেলাই বা নিজে চানা নুফুকায়, বা আমি লোকেল চৰে তাত চানা ফুকাবলৈ দিওঁ, বা লোকেল চৰে চানা ফুকাই পেলাই ওলাই লৈ আহে, তাৰপাছত আমাৰ এই চানাটো ডাঙৰ হৈ যায়। কিন্তু এই ৰাজহাঁহটো এটাই গুণ ভাল কি জানা, নিজে কণী পাৰি পেলাই নিজে চানা ফুকাই লৈ আহে। মই এইটো কাৰণে আপোনালোকক নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকে গাইজ দেখিছে আমাৰ এই পথাৰৰ দৃশ্যটো, গমেই পায় কিমান এটা ধুনীয়া হৈ আছে, কি ধুনীয়া এটা আমাৰ এইটো সৰু পুখুৰী। আৰু মই এইকেইটা গছৰ পুলি ৰুইছিলোঁ, সিদিনা আপোনালোকে দেখিছে সেইবিলাকো উঠি আছে, আৰু এডাল বগৰী গছ। আৰু কাষত সিফালে গ'লে মেডিকেলখন দেখাব পাৰিলোঁ, বাৰু আজি মেডিকেলখন নেদেখা, মেডিকেলখন দেখি থাকে ওচৰৰ মানুহখিনি। আৰু আপোনালোকে চাই থাকক আমাৰ এই পথাৰৰ এই দৃশ্য ভিউখিনি চাওক আপোনালোকে কিমান এটা ধুনীয়া হৈ আছে। আৰু আমাৰ হাঁহ দুটা মই আৰু আকৌ এবাৰ দেখাই দিছোঁ, চাওক। ঠিক আছে গাইজ, মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু যদি ভাল লাগিছে ভিডিঅ'টো নিশ্চয় লাইক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় যিসকলে কিছুমানে বহুতে চাই পিনি কিন্তু পাহৰি যায়, ছাবস্ক্ৰাইবটো নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব বুলি মোৰ আশা থাকিল আৰু কৰিব বুলি। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে নিশ্চয় আগুৱাই যাম বুলিও ইচ্ছা আছে। আপোনালোকৰ আশীৰ্বাদতে সকলোখিনি হ'ব, যে মইতো অকলে যুঁজি থাকিলে বা অকলে ভিডিঅ' বনাই থাকিলে নহ'ব, আপোনালোকৰ আশীৰ্বাদতে আপোনালোকে যি কৰিব পাৰে, আৰু আপোনালোকৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছোঁ। আৰু আপোনালোকে সকলোৱে, আৰু কিছুমানে ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব নকৰে, যাতে ছাবস্ক্ৰাইব কৰি দিব বুলি নিশ্চয় আশা থাকিল। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, ঠিক আছে।